হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ৰাতিপুৱা শুই উঠিলোৱে, কিন্তু নাজানো আৰু ৰাতিপুৱাই হ'ল নে দুপৰীয়াই হ'ল। ৰ'দটো দেখোন বেছিকৈ ওলাই থাকে, উপায় নাই আৰু। ৰাতিপুৱা বুঢ়ীমায়ে দি পঠাইছিলে পকা কঁঠালৰ মানে আধা, আৰু সেই আধাখিনি মানে মই এতিয়া কাটি ফালি পূৰা উলিয়াই কিনে ফ্ৰিজত ভৰাই থৈ দিম। ফাইনেলি কঁঠালটো কাটিলোঁ আৰু তাৰ পৰা এটা এটাকৈ কখিনি উলিয়াই ফ্ৰিজত মজাকৈ সোমাই থৈ দিম আৰু উপায় নাই। পিছত লাহে লাহেকৈ ঠাণ্ডা হ'লে খাই থাকিম। গৰমৰ দিনটো একেবাৰে খাই থাকিলে আৰু অৱস্থাই নোহোৱা হ'ব পেটটোৰ। সেইকাৰণে বেছিকৈ ওলাই থ'লোঁ আৰু এতিয়া থৈ দিম ফ্ৰিজত। পিছত ঠাণ্ডা হ'লে খাই থাকিম। খাব নেকি? আহিব দেই খাই যদি। আমাৰ ঘৰত বহুত কঁঠাল আছে। আৰু আমাৰ মায়ে যাই আছে আগে আগে আৰু মই গৈ আছোঁ পিছে পিছে কঁঠাল খাবলৈ বুঢ়ী মাহঁতৰ ঘৰত। আৰু চাওকচোন ইমান আৰাম ইহঁতৰ। এইটো হ'ল বগী আৰু এইটো হ'ল আমাৰ মুগা গৰু পোৱালিটো। মানে আইতাই মানে ইমান মৰম কৰে। আমি আইতা বুলি নকওঁ যেনিবা, বুঢ়ীমাই বুলিয়ে কওঁ। মৰমতে বুঢ়ীমাই বুলিয়ে কওঁ চবে। বুঢ়ীমাই বুলি ক'লে কিবা এটা ইম'শ্যন আৰু মানে আৰু ইয়াৰ চাওঁ ইমান মানে খালে মানে গাটো খজুৱাই দি থাকিব লাগে। আৰু এই কামটো মাত্ৰ আইতাই কৰিলেহে, বুঢ়ীমায়ে কৰিলেহে ভাল লাগে। আমি যদি ওচৰত যাওঁ তেতিয়া ই পূৰা চিঞৰি মাকৰ ওচৰলৈ যায় আৰু মাকে আমাক খেদি খেদি আহে। সৰু পোৱালিটোৰ মাকটো মানে বহুত ডেঞ্জাৰাছ হয়, মোক খেদি থাকে আৰু মই যদি আগত আহোঁ। আৰু ফাইনেলি আধা আছিল কঁঠালটো, আধা কঁঠালটোৱে মাজুমায়ে কাটিলে আৰু আমি সেই আধাখিনি খাব পাৰোঁ নে নোৱাৰোঁ বা চাই লওঁ। বহুত ডাঙৰ ডাঙৰ দেই কঁঠালটোৰ। এইটো মানে কঁঠালৰ লগত নেমু লাগে, গতিকে নেমু ছিঙিব আহিছিলোঁ, কিন্তু এইটো কি চুই দিয়া না মোক আহি এবাৰ। আয়ো তাৰে ওচৰতে আছে নেমু, গতিকে উপায় নাই আৰু লাহেকে পিছতো কৰি নপৰিলে হ'ল। নেমু ছিঙিলোঁ। এইবোৰো দেখোন বহুত নেমু আছে। এইবাৰ লাগে জলকীয়া। মুখা কৰি আছে জলকীয়াকেইটাই। কিমান বা জ্বলা, আৰু তাতো উপায়তো নাই না, খাই চাবও নোৱাৰোঁ। হৈ যাব আৰু এইকেইটা জলকীয়াই। কঁঠাল খাই মেলি ঘৰলৈ আহোঁতে মায়ে মানে আমাৰ গৰুটো অলপমান চেঞ্জ কৰি দিলে আৰু ইফালৰ পৰা সিফালে ঘাঁহ পোৱা নাই যে। আমাৰ মানে ৰাস্তাটোৰ অৱস্থাই বেয়া, একদম খালে খাওঁ। চাওকচোন ৰাস্তাৰ অৱস্থা। চাইকেলো আহিব নোৱাৰে, গাড়ীও আহিব নোৱাৰে, কোনোমতে খোজকাঢ়ি যাব লগা হৈছে আৰু উপায় নাই। ছাগলী দুটা আমাৰ নহয়, এটাহে আমাৰ, কলাটো আমাৰ, কিন্তু চাওকচোন ইহঁতৰ প্ৰেম। এটা সিফালে কিয়া হুৱা, কিয়া দেখ ৰহে হো, দিখাও। কঁঠাল খাই মেলি ঘৰ আহিলোঁ, কিন্তু মায়ে এটা কাম দিছে। এই ধানখিনি ভৰাব লাগে বস্তাত আৰু থ'ব লাগে ভিতৰত, নহ'লে মায়ে মোৰ পিঠিত জানেই অৱস্থা, উপায় নাই।
ফাইনেলি মই মাৰ কামটো কৰিলোঁ আৰু এতিয়া উঠাই মেলি ভিতৰত সোমাই থৈ দিম উপায় নাই আৰু মানে মোৰ এই আন্ধাৰ হৈ আছে লাইটটো দি লওঁ লাইনে নাই উপায় নাই আৰু মানে এই ঝাৰুডাল একদম